নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীনত এখন ন'টিফিকেশ্যন দেখা পাইছে আৰু এই ন'টিফিকেশ্যনখন দিয়া হৈছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 6 ফালৰ পৰা। আৰু ইয়াত কি লিখা আছে আমি এতিয়া চাওঁ। ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ দ্য গভৰ্ণৰ অফ আছাম is pleased to allow the state government employees to avail special casual leave under Matri Pitri Bandhana scheme on 6th and 8th November 2024. This leave can be utilized along with 7 November 2024 being Chhath Puja, 9 November 2024 second Saturday and 10th November being Sunday for Matri Pitri Bandhana. All the state government employee may apply through the portal Matri Pitri Bandhana assam.gov.in. The SOP guideline for the aforesaid special casual leave. নৱেম্বৰ মাহৰ 6-8 তাৰিখে পিতৃ মাতৃ বন্দনা আপোনালোকে গম পায় যে নিজৰ মা দেউতাক বা শাহু শহুৰক চোৱা চিতা কৰিবলৈ দুদিনমান স্পেচিয়েল লিভ দিয়া হয়, তেওঁলোকৰ লগত ফুৰিবলৈ, তেওঁলোকৰ লগত সময় কটাবলৈ। লগতে ইয়াতে কোৱা হৈছে যে 7 নৱেম্বৰ তাৰিখে যিহেতু ছট পূজা আৰু 9 নৱেম্বৰ তাৰিখে যিহেতু ছেকেণ্ড ছেটাৰডে আৰু 10 নৱেম্বৰ তাৰিখে যিহেতু ছানডে, এই তিনিটা দিনো ইয়াতে ইনক্লুড হ'ব। তো আপোনালোকে 6, 7, 8 লগতে 9, 10 এই 5 দিন আপোনালোকে ছুটি ল'ব পাৰিব আৰু এই ছুটিটো স্পেচিয়েল লিভ হিচাপে ধৰা হ'ব। তো এইখিনি আছিলে আজিৰ ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।